নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি মানে লগৰজনে লগ ধৰিছে বৌবুঢ়াৰ পৰা আহোঁগৈ বুলি। তাকে এতিয়া মানে ৰাতিপুৱা 8টামান বাজিছে, গা চা ধুই ৰেডি হ'ল আৰু বৌবুঢ়াতনো কেলেনো যায় কি কথা নাজানো, গৈ আহোঁচোন। লগ ধৰিছে এতিয়া লগত যাব লাগিব ন, সেইকাৰণে গা পা ধুই ৰেডি হ'লোঁ আৰু 3 দিনমান গায়ে ধোৱা নাই মই। আজি সেইকাৰণে ধুই লওঁ, নহ'লে একদম মাথা চাথা খজুৱাই গৈছেগৈ আৰু। গাটো ধুই লওঁ, তাৰপৰা লগ পাইছোঁ আপোনালোকক। বৰ্তমান এতিয়া বৌবুঢ়ালৈ যাবৰ কাৰণে গা চা ধুই ৰেডি হৈ গ'লোঁ। চুৱেটাৰকেইটা মানে এইটো জেকেট এইটো এটা আৰু সেই তাত এটা ধুই কিনে মেলি থৈছে, মানে চুৱেটাৰকেইটা নাই মানে। আৰু এইটো পুৰণা চুৱেটাৰ এটা আছে মানে, এইটো লেতেৰা আছে, এইটোকে পিন্ধি যাওঁ আৰু লগৰজন যাবৰ কাৰণে। সেইকাৰণে দুটা হেলমেট লৈ লৈছোঁ। দুটা হেলমেট লোৱাটো নিজৰ ভাল, মানে ছেফটি হয় সেইকাৰণে। আৰু ইয়াৰ পিছত একদম হেৰি তাত ববৰ কাৰণে সূতা পকাই আছে। আৰু বেছি দেৰি নকৰোঁ, মানে অলপ দেৰিয়ে হ'ল মোৰ ওলোৱা, সি উঠনিয়ে ওলালে। আৰু গাটো ধুই ল'লোঁ, মানে 3 দিন বুলি কৈছিলে, তাতকৈ বেছি এদিনে গা ধোৱা নাই। আৰু এতিয়া গৈ লওঁ, বৌবুঢ়াতে লগ পাইছোঁ আপোনালোকক। মেইন চাকনা বৌবুঢ়া বজাৰ আহি কিনে এতিয়া বৰ্তমান বৌবুঢ়া বজাৰ পাই গ'লোঁ। দুটা কি বজাৰ আছে, লগৰজনে বজাৰ চজাৰ কৰি ল'লে, মই বিশেষ বজাৰ চজাৰ নকৰিলোঁ, পইচা পাতি অনা নাই সেইকাৰণে নকৰিলোঁ। আৰু এতিয়া যাওঁগৈ, বেছি দেৰি নকৰোঁ। ডেইলি সদায় বজাৰ বহে এইপিনে, পূৰা মানুহে মানে আদল কাৰণে মানুহে মানুহ হৈ আছে। এতিয়া বেছি দেৰি নকৰোঁ, ওলাই দিওঁ আৰু বজাৰ পৰা। বৌবুঢ়াৰ পৰা আহি পোৱা 10-15 মিনিটমান হ'ল আৰু এতিয়া গৈ আছোঁ। লগৰটোৱে মাতি আছে কিবা এটা খাবলৈ, সেইটো আগত লুংগি পিন্ধি গৈ আছে। বুঢ়া হ'ল আৰু বিয়া পাতিলে। এতিয়া সিহঁতৰ ঘৰলৈ গৈ আছোঁ, চাওঁচোন কেলেনো মাতিছে, কিবা কাৰণ তাত চাই খোৱাই নাই, এতিয়া এইটোৱে খোৱাই নাই। গৈ আছোঁ আৰু লাহে লাহে গৈ আছোঁ। আহি কিনে সিহঁতৰ ঘৰত পোনে আহি কিনে চকু পৰিছে এইখিনি দিছে নাই, টিকটিকীয়া মাল কেইটামান শুকাই আছে, খাই লওঁ। খাবা বগৰী ৰ মজা মজা কেইটামান আছে খাবলৈ, টেষ্টি আছে। আৰু এনেই কামত চাহ খাবলৈ এনেই মতা নাই ছাৰে, সেইডাল দেখিছেনে, এইডাল গছডাল সেইডাল কাটিব বোলে। এতিয়া লগৰ দুখন ভুজিয়াৰ লগত চাহ দিছে। চাহ খোৱাৰ কাৰণটো মানে বৰ বেলেগ একদম ডেঞ্জাৰ কাম দেখাই দিলে, গছ এডাল কাটিব বোলে, তাঁতৰ কাৰণে মাতিছে। চাহটো খাই লওঁ টিপটপকৈ, ধুনীয়া আছে। লগৰটো ঘৰৰ পৰা আহি কিনে চাহ তাহ খাই মানে সিহঁতৰ ঘৰতহে এখন আছে, খৰি ফালিব গৈছিলোঁ। আহি কিনে মানে এতিয়া ভাতকেইটা খাই লওঁ। মই মানে ভাতটো খালোঁৱে মানে, আৰু বেটিছোঁ একদম ডাইনিঙৰ ওপৰত উঠি লৈছে এইজনী। আৰু ইও বোলে ভাত খাই বোলে। তুমি ভাত খাবা নাই বেটা? খাবা নাই ভাত খাবা নাই? অঁ নোখোৱা অ' ছোৱালীটো, মই খুৱাই দিম দেই তোমাক। বোলে নিজে নাখায়, মই খুৱাই দিব লাগে। সেইকাৰণে ভাতটো খুৱাই লওঁ, লগ পাইছোঁ আকৌ আপোনালোকক। আৰু বৰ্তমান এতিয়া ভাত চাত খাই উঠিলোঁ মানে, মানে ধান কেইটামান ভানিবলগীয়া আছে। ধানটো ভানিলোঁ মানে গাহৰিটো নহ'লে একদম কি যে দানা অকল খুন্দা তুঁহগুৰি, কি যে খুন্দা ভাত দি থাকিবলগীয়া হৈছে মানে। আৰু তুঁহগুৰি নাই মানে, সেইটো বেছি ডাঙৰ নহয়, সেইটো ওলাই আছে। সেইটোকে মানে ধানটো ভানি লওঁ, নহ'লে দেৰি হ'বগৈ। মানে ক'ৰবাত যাব বুলি কৈছে ধান বনা মানুহজন, মানে সেইকাৰণে প্ৰথমতে ধানটো বান্ধি লওঁ। গধূলি হ'ল মানে, ঘৰত মানে কিবা তেল চেল নাই কৈছে মায়ে, অলপ মানে বজাৰ চজাৰ কৰি আনো যে। মানে আমাৰ বাইদেউ নাচন চেৰেংগৈ গৈ কিনে বজাৰটোহে কৰি আহোঁগৈ। আকৌ পিছত অলপ পিছত লগ পাই আছোঁ আৰু হয় নাই, অলপ পিছত লগ পাইছোঁ কেতিয়া এইজনী কোন এইজনী টেলেণ্ট মানুহ দেখিছোঁ। লোকে একদম মাংস বনাই কেৰাহীত, আমাৰ আকৌ হালধি আৰু এই মচলা আৰু এই মিঠাতেল, এই কিবা কিবি চব উঠাই আনি কিনে ডাইৰেক্ট ইয়াত বহাই দিছে। এনেকুৱা টেলেণ্টৰ মানুহ হ'লেচোন আমি কি ক'ম আৰু, মানে বৰ ডেঞ্জাৰ টেলেণ্ট আছে দেই মানুহবিলাকৰ আমাৰ ঘৰৰ। মানে সঁচাকৈ টেলেণ্টবিলাক তোমালোকৰ বহুত বেছি টেলেণ্ট আছে, এনেকুৱা মানুহ